আজি মই গাড়ী কিনিবলৈ ওলাইছো তাকো চুইপ সেই কথা ভাবিলে যে মনটো একদম গাৰ্ডেন লাগি যায় দেই হেৰা দেৰি নকৰিবা তাড়াতাড়ি আহা ধুনু বেটি ঐ নাহ কেলে ফাইনেলি যেনিবা ইমান দিনৰ পৰা লম কৈ আজি গাড়ীখন ল'ব এতিয়া পিছে ল'ব নে কি নাজানো নহয় এতিয়া কোনখন লয় কিন্তু সি চুইপখন ল'ম বুলি কৈছিলে নহয় দেই ইমান দিনৰ পৰা এল্টো ল'ম কৈ এতিয়া ভাই চুইপহে ল'ব চুইপ ল'বলে কি পেঞ্চনাৰ মানুহ পেঞ্চনাৰ হ'লে কি হ'ব ইছক চিন্তি সি যিমানে চিকতা সিহে ভকত হৈ সকাম খাবলৈ যায় তেতিয়া এই অৰিহণা পায় নহয় অৰিহণাটো গোটাই থৈ দিয়ে গাড়ী কিনিবলৈ তাতে ভাবি কেনেকুৱা বস্তু ইমান আৰু চিকতা হ'লে চুইপ কিনিবলৈ যে সাধাৰণ কথা নোযোৱা নহ'লে ব'লা না ভাল লাগিব তুমি ধুনীয়াকে ব্লগ এটাও বনাই দিবা মই গাড়ী কিনিলো বুলি চচুৰ কিনাতি তেতিয়া চবে দেখিব ঘৰত আছে পইচা কেলে নাই মই লগত পইচা লৈ থকা নাই দেউতাহে খুৱাব ও দেউতা নহ'লে এইটো কালাৰকে এই কালাৰটো যে দেখি ইমান ভাল লাগে একদম চফা ধুনীয়া কেলে ৰঙা কালাৰটো বেয়া নেকি ফাইনেল কৰিলো ৰঙাখনকে ল'ম ও ধুনু বেটি আজিৰ পৰা কোনে পায় ন তোমালোকৰ এতিয়া পিছে কোনো গাড়ী চলাব নাজানেই নহয় কোনে চলাব হয় মই চলাম আকৌ যে মই পুৰা ইউটিউবত চাই শিকিলোৱে ইউটিউবত ভিডিঅ' চাই গাড়ী চলাব শিকা হ'লে কথাই নাছিল প্ৰেক্টিকেলি চলাই শিকিব লাগিব তেতিয়াহে পাৰিবি আজিৰ পৰা প্ৰেক্টিকেলি চলাই শিকিম নহয় কিবা ফনি চাই টুকুৱাই যে কোনোবা দিন গাড়ীখন লৈ কিবা ডাঙৰ ঘটনা এটা কৰিবই তাকে এয়া লওক খুৰা চমচমা ঘোৰা কি চাবি থ্যাংক ইউ By the way, congratulations. ধন্যবাদ ফাইনেন্সাৰ ভাইটি by the way, আজি পুৰা মোৰ লাগি গ'ল আৰু ন কি খুৰাদেউ এই EMI কথা কৈছো নাই দিব নালাগে নেক্সট মাহৰ পৰা ষ্টাৰ্ট হ'ব হয় নেকি